নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম কৌশিক ব্লগছলৈ যিহেতুকে পূজা আৰম্ভ হৈছে আজি হৈছে মহাষ্টমী তো সেইকাৰণে আজি মানে পূজা চাব যাই আছোঁ গোটেইকেইটা এইটো নিশান এইটো বিকাশ এতিয়া যাব ৰেডি তো আমি এনেকৈ গোটেইকেইটাই মানে বহি পেলাই ৰেডি হ'লোঁ যিহেতুকে পূজা বুলি ক'লে গুৱাহাটীৰ ফালে মানে মানুহ চানুহ অলপ বেছি হয় সেইবাবে মানে আজি আমি গোটেইকেইটাই গুৱাহাটীৰ ফালে যাম বুলি ভাবিছোঁ এইখন হৈছে আপোনাৰ ৰায়বৰীৰ তো আপোনালোকো আমাৰ লগত পূৰা চাই থাকক গুৱাহাটীৰ মানে চব দেখা হ'ব আপা আপিবিলাক চব দেখা হ'ব মানে যিমান যি আছে তো অলপ টাইম উলিয়াই পেলাই ভিডিঅ'টো মানে সম্পূৰ্ণকৈ চাই থাকক আৰু তো এতিয়া আমি ফাৰ্ষ্ট যাই আছোঁ মালিগাঁও তো এতিয়া আমি আহি মানে আপোনাৰ আজাৰাৰ যোনখন মানে সভাঘৰত দুৰ্গা পূজা পতা হয় সেইখন পালোঁ এইখন হৈছে মানে আজাৰাৰ দুৰ্গা পূজা আৰু এইখন চাই লওক তাৰপিছত আমি আহি পালোঁ তাৰপিছত গাড়ীখন ইয়াত ৰাখি দিলোঁ তো এতিয়া আমি আহি পালোঁ গাড়ী চাড়ী পূৰা থৈ পেলাই এতিয়া যাই আছোঁ বহুত মানে আগত ৰাখি দিলোঁ পূৰা এতিয়া যাই আছোঁ আৰু এয়া মানুহ চাওকচোন বাপৰে বাপ ইয়াতে এনেকুৱা মানুহ আৰুতো ভিতৰত কিমান মানুহ হ'ব ভাবকচোন এবাৰ এনেকৈ যাইছে পূজাই চাব আহিছে নে মানুহবিলাকে মানুহে পূজাক চাব আহিছে ধৰিবই পৰা নাই ৰ'ব এনেকুৱা মানুহ বাপৰে বাপ ইয়াতে ইমান মানুহ আৰুতো আপোনাৰ ভিতৰততো বাপৰে বাপ চাই থাকক গোটেইখিনি গম পাব আৰু এইখনে হৈছে আপোনাৰ মানে মেইন পূজাখন আৰু ইয়াত এই তাৰ ভিতৰত আছে এয়া দেখছেনে কি ধুনীয়াকৈ সজাই দিছে কিন্তু ভিতৰত যোৱাৰ আগতে আমি ভাবিছোঁ কিবা এটা খাই লওঁ যিহেতু গাড়ীত বহি বহি আহিলোঁ না আমি গোটেইবিলাকে তো কিবা এটা খাই লওঁ বুলি ওচৰৰে এখন এই ৰেষ্টুৰেণ্ট বাহিৰত যে দিয়ে আৰু সেনেকুৱা টাইপত ৰেষ্টুৰেণ্ট এখন মানে সুৰকি গ'লোঁ আৰু সুৰকি যাই পেলাই আৰু কি খাম আৰু যিহেতুকে পূজা পূজা চালে চাওমিন খোৱা যায় চাওমিনে খাওঁ বুলি ভাবিছোঁ ৰ'ব এনেকৈ বহি ল'লোঁ এতিয়া আমি পূজা পূজা চাই মানে কিবা খাব লাগে চাওমিন 80 টকা অলপ লছ খালোঁ বহুত দেৰি মিৰ্জা এতিয়া অলপ কমকৈ দিলাম আমি এতিয়া 80 টকীয়া চাওমিন খাই এতিয়া মিনা বজাৰত যাই আছোঁ কি বঢ়িয়া লাইটিং চাওক মানুহ কিমান মানুহ মানুহ মানে অকল এতিয়া আহি থাকি হ'ল মানুহে ডাইৰেক্ট লৈ যায় থাকিব বাপৰে কি মানুহ এতিয়া পাগল হৈ গৈছোঁ তাৰ পৰা এতিয়া ওলাই আহিলোঁ এতিয়া নেক্সট আৰু বা ক'ত যাওঁ ক'ব নোৱাৰোঁ পাগল হৈ গৈছোঁ কি মানুহ তো এতিয়া আমি খাব আহিছোঁ অলপ পিছত খানাটো আহিব নৰ্মেল ভাত চাত দিছোঁ আৰু মাংস ভাত খাই পেলাই এইবাৰ ডাইৰেক্ট মিৰ্জাত যাম তো ডাইৰেক্ট মিৰ্জাত লগ পাই আছোঁ আগতে মাংস ভাতটো